নমস্কাৰ, মই অনুপ। মই বৰ্তমান গৈ আছোঁ নিতাই পুখুৰী। বিশেষকৈ পাৰ্চেল এটা আহিছিলে। পাৰ্চেলটো হৈছে এটা গম পাব পিছত। পাৰ্চেলটো আনিছোঁ ইউটিউবৰ টকাৰে। ভিডিঅ'টো শেষলৈকে চাই যাব। ভিডিঅ'টো অলপ নতুনকৈ বনাইছোঁ, তথাপিও ইমান ভাল নহ'ব পাৰে। লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ নকৰাকৈ নাথাকিব। ভিডিঅ'টো চাওক, ষ্টাৰ্ট। নাই ভিডিঅ'টো চাওক, ৰাস্তাটো বহুত বেয়া। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। मारो मुझे मारो नहीं ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। মই বিশেষকৈ এটা চেনেলত কাম কৰি আছোঁ। তো সেই চেনেলটো হৈছে গেব এডুকেশ্যন। আমাৰ সেই চেনেলটোত এটা ফাৰ্ষ্ট পে'মেণ্ট আহিছে। তো পে'মেণ্টত বৰ বেছিও পোৱা নাই। তো যিটো এটা এডচেঞ্চৰ ৰুল আছে, $100 হ'লেহে ইউটিউবৰ পৰা পে'মেণ্ট আহে। তো $100 হ'বলৈতো আমাৰ বহুত টাইম লাগিছে। তো এবছৰ ওচৰা-ওচৰি হৈছে, প্ৰায় এবছৰ ওচৰা-ওচৰি হৈছে। এতিয়া বহুতৰ মনত কুৱেশ্যন আহিব পাৰে, ইউটিউবৰ পৰা সঁচাকৈ পইচা পায় নেকি? আৰু বৰ্তমান সময়ততো সকলোৱে জানে যে ইউটিউবৰ পৰা পইচা পায়, কিন্তু কিমান পায়? বৰ্তমান $1 প্ৰাইচ 82 মান হৈ আছে নেকি? সিমানে হ'ব লাগে। তো সিমান 82 হ'লে 100ৰ লগত ইনটু কৰি দিলে টোটেল যিমান হয় $100। $100তকৈ ওপৰত আপোনাৰ যিমান হয় সিমানেই পে'মেণ্ট পাব। যদি $100তকৈ যদি কম হয় তেতিয়া পে'মেণ্ট নাহে। আপোনাৰ যেতিয়া প্ৰত্যেক মাহত যদি $100 হৈ গৈ থাকে, তেতিয়া আপোনাৰ মানে প্ৰত্যেক মাহতে আপুনি পে'মেণ্ট পাব। আৰু যেতিয়ালৈকে $100 কমপ্লিট নহয় তেতিয়ালৈকে আপুনি পে'মেণ্ট লাভ নকৰে। ইউটিউবৰ ফাৰ্ষ্ট পে'মেণ্টটোৰ পৰা মই এটা পাৰ্চেল বাই কৰিছোঁ। তো পাৰ্চেলটো চাওঁ আহক, এইফালে দেখাই দিম। পাৰ্চেলটো আনবক্সিং কৰিবলৈ লৈছোঁ। এইটো এটা হৈছে মোবাইলটোৰ নাম হৈছে প'ক' X5। তো মোবাইলটো চাওঁ আহক কেনেকুৱানো। মই এইটো অৰ্ডাৰ দিছিলোঁ আপোনাৰ 8GB ৰেম আৰু 256GB ষ্ট'ৰেজ। তো ইয়াত প্ৰথম বাকচৰ পৰা উলিয়ালোঁ, এনেধৰণে আহিছে। এইটো ফ্লিপকাৰ্টৰ ৰিচিপ্টটো আছিলে নেকি? হয়। তাৰপৰা ইয়াত আপোনাৰ দিছে প্ৰথম এইটো এটা কভাৰ আছে, মোবাইলৰ কভাৰটো চাই লওঁ কেনেকুৱা দিছে। ঠিকে আছে, মোটামুটি। তাৰপৰা নেক্সট আছে এখন প'ক'। এইবোৰ পঢ়ি নাথাকোঁ, আমি ডাইৰেক্ট মোবাইলটো চাওঁ। লাগি গৈছে, আঠা আছে নেকি? এইফালে দেখুৱা ওচৰলৈ। এইটো হৈছে প'ক' X5। মোবাইলটো চাওক, দেখিবলৈ ঠিকে আছে, বৰ ৱেটো নহয়, পাতল মোবাইলটো। ডিজাইন চাওক, চাৰ্জাৰ কেবল কিমান? তাৰ ইয়াৰ লগত দিছে। তাৰপৰা ইয়াৰ তলত আহিছে আৰু চাৰ্জাৰডাল হৈছে 33 ৱাটৰ আৰু এডাল কেবল। চাৰ্জাৰ এইটো এডাপ্টৰ আৰু এডাল কেবলডাল, ইমানেই আছিল। তো ইয়াৰ প্ৰাইচ আছিলে 19,999 আৰু পেকেজিং চাৰ্জৰ সৈতে 20,048 টোটেল। তো ইউটিউবৰ পৰা ইমানো এক্সপেক্ট কৰা নাছিলোঁ যে পে'মেণ্ট পাম বুলি, কিন্তু পে'মেণ্ট পালোঁ। এতিয়া পে'মেণ্টটো পোৱাৰ পাছতে তো এইটো বাই কৰিছোঁ, যদিও মানে গোটেই ইউটিউবৰ টকাখিনি এড কৰি দিয়া নাই। ইউটিউবৰ ইমানো পোৱা নাই যে মই এইটো মোবাইল ল'ব পাৰিম আজি। তো ইয়াৰ কাৰণে মোৰ বহুতখিনি নিজৰ পইচাও ইনভেষ্ট কৰিবলগীয়া হৈছে। তো আশা কৰোঁ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব
আৰু যাতে ময়ো নতুন নতুন ভিডিঅ' লৈ আনিব পাৰোঁ আপোনালোকৰ বাবে। এইটো ক'ব নোৱাৰি ইউটিউবত আপুনি এটা মন্থলি পে'মেণ্ট কণ্টিনিউ পাই থাকিব, সেইটো কথা কোনেও ক'ব নোৱাৰে। কাৰণ ইউটিউবত কোনোবা এদিনাখনি আপোনাৰ ভিউজ পৰিব, কোনোবা এদিনাখনি নপৰিব, তাৰ প্ৰত্যেকটো ভিডিঅ'তে আপোনাৰ ইমান আৰ্নিং নহ'ব পাৰে। কাৰণ আপুনি চেষ্টা কৰি থাকিব লাগিব, যিমান চেষ্টা কৰিব আপোনাৰ যেতিয়া ভিউজ বাঢ়িব আপোনাৰ তেতিয়াই আপোনাৰ হেৰিটো বাঢ়ি যাব, মানে ৰেভিনিউ বাঢ়িলে টকা আৰু সেয়াই আৰু। ইউটিউবত যিমানে কাম কৰিব সিমানে টকা হয়, কিন্তু মই বিশেষকৈ কৰিব পৰা নাই ইমানো যিমান কৰিব লাগিছিলে। আপোনালোকে উদাহৰণস্বৰূপে দেখিছে আমাৰ ডিম্পু দাহঁত, বিকাশ দাহঁত, তেওঁলোকে আজি ইমান কষ্ট কৰিছে কাৰণে তেওঁলোকৰ বৰ্তমান তেওঁলোকৰ লাইফ ষ্টাইল চেঞ্জ হৈ গৈছে বুলি ক'ব লাগিব। তো আপোনালোকেও যদি পাৰে চেষ্টা কৰি চাওক এবাৰ, এইটোৱে অহা নাই কথা। আজিৰ ভিডিঅ'টো আছিল ইমানেই। তো যদি ভিডিঅ'টো ভাল পালে তো লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিৰ ভিডিঅ'টোলৈ বাই বাই।